ৰূপ 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 দেউতা এবাৰ দুবাৰ তই মাতি থাকিলে নুশুনা নি কওকচোন দেউতা চাহ মোলে কথা আনিছিলোঁ অথনিৰ পৰা চাহ আনিছো বুলি কৈছে যা চাহ লৈ আহ দেউতা চাহ লওঁ ইয়াতে থ যা বাবা অঁ এই মই অকণমান ওলাই যাব লাগিছিলে ক'ত যোৱা তুমি বাবা লগৰ কেইটামানৰ লগত চবলৈ যাব লাগে অঁ সোনকালে আহিবা দেৰি নকৰিবা যোৱা মানে পইচা কেইটামান লাগিছিলে দিব পাৰিব নেকি মোৰ ওচৰত তেনেকৈ নাই নহয় তুমি মোৰ এইটো এটিএম কাৰ্ডখন তোমাৰ ওচৰত আছে নহয় আছে। তাৰ পৰা যিমান লাগে উলিয়াই ল'বা যোৱা হ'ব অ'কে বাই অঁ হ'ব বাই অ' দাদু কি কৰিছে? অঁ প্ৰমোদ আহিলা অ' আহা আহা বহা বহা ভালে আছেনে বাৰু? এই আছো আছো কি ক'বা আৰু অ' কি কৰি আছিলে পিছে? এই কেলেণ্ডাৰখন তোমাৰ চাই আছিলো পূজা পাইছেহি অ' কেতিয়া কৰিছে? পূজা তোমাৰ আহিনৰ 24 তাৰিখ অ' মই চোৱাই নাই বুজিছে, চাবলগীয়া সময় নাই। ৰূপ ৰূপ দাদু হেৰি নহয়, আপোনাৰ এই সৰু ল'ৰাটো ভালনে? এই তাৰ ভালেই বাৰু সি অলপ আগত এই এফালে গৈছে অ' পিছে ডাঙৰ ল'ৰাটো? ডাঙৰ ল'ৰাটোৰ কথা মই নুসুধিবা মোক দেই হ'ব। দেউতা অঁ এই তুমি আমাৰ প্ৰমোদৰ কাৰণে চাহ অকণমান বনাই ঠিক আছে দেউতা ৰু ভালনে? অঁ আছোঁ দিয়ক হেৰি নহয় দাদু, অঁ কোৱাচোন এই আপোনালোকৰ ৰূপৰ মনটো দেখোন বৰ মৰা। কি ক'বা আৰু তাৰ মাক মৰাৰ পাছৰে পৰা তাৰ মনটো বেয়া তুমিতো জানাই তুমিতো আমাৰ ঘৰৰে মানুহ হয় দিয়ক দাদু। দাদু কি কৰিব নোৱাৰো মানুহৰ জীৱনে? হয় জানো? তুমি কিবা কথা ক'ম বুলি কৈছিলা মোক অ' দাদু মানে কথা এটা আছিলে আকৌ। অঁ কোৱাচোন কি কথা মানে আপোনাৰ যে সেই সৰু ল'ৰাটো আমাৰ হয় অঁ কোৱাচোন তাৰ কি হ'ল দাদু সি আজিকালি বেয়া বস্তু মুখত দিছে নহয়। হে তুমি কাৰোবাৰ বেলেগত দেখিলা চাগে নহয় দাদু মই সঁচা কথা কৈছো। সেই সি তেনেকুৱা হ'বই নোৱাৰে তুমি কাৰোবাৰ বেলেগত দেখি কৈছা নহয় নহয় দাদু আপুনি মোক বিশ্বাস কৰক। সেই তেনেকুৱা সি কৰিব নোৱাৰে নহয় দাদু সি বেয়া বস্তু খোৱা মই নিজ চকুৰে দেখিছো। সেই নহয় মই নিজ চকুৰে নেদেখিলে মই কাৰো কথা বিশ্বাস নকৰোঁ দাদু আপুনি মোক বিশ্বাস কৰক। নাই 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 মই কেতিয়াও বিশ্বাস নকৰোঁ নাই দাদু মই আপোনাৰ ভালৰ বাবেহে কৈছো, আপোনালোকৰ ঘৰৰ মংগলৰ বাবেহে কৈছো। দেউতা অঁ এয়া চাহ থোৱা তুমি অকণমান যোৱাচোন অঁ হ'ব দিয়ক নাই সি তেনেকুৱা হ'বই নোৱাৰে দাদু সি আগতে ভাল আছিলে কিন্তু আজিকালি বেয়া কাম কৰিছে। অঁ তেতিয়াহ'লে সি মোৰ পৰা টকাকেইটা লৈ সেইবোৰ কৰি আছে হয় দাদু আপুনি ইমান দিনে গমেই পোৱা নাই। ইচ 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 সি মোৰ গোটেই মান সন্মান নষ্ট কৰিলে দাদু কি কৰিব নোৱাৰো এতিয়া, আপুনি কি কৰে সেইটো আপোনাৰ কথাহে, আপুনিহে জানিব। মই কোৱাটো কলো আৰু প্ৰমোদ দাদু চাওঁচোন মই তাক কিবা কৰিব পাৰোঁ নি তুমি মোক কথাটো কৈ ভালেই কৰিলা হয়। আৰু তাক তুমি চকু দিবাচোন অলপ হ'ব বাৰু দাদু মই যিমান পাৰো মই চকু দিম, আপুনি মোৰ ওপৰত বিশ্বাস হ'ব ৰাখক। হ'ব তুমি এতিয়া বাৰু দাদু মই গৈ থাকো দেই। বাবা তুমি বোৱাই নাই অঁ বাবা তুমি পালাহি তোমাৰ কাৰণে মই ৰৈ আছো ইমান দেৰি কৰিলা তুমি এই লগৰ এটা পাৰ্টি দিছিলে অঁ ডিনাৰ কৰাই নাই যোৱা তুমি ফ্ৰেছ হৈ যোৱা অঁ অঁ অ' ৰূপ ক'ৰ পৰা আহিলা? অঁ এইফালৰ পৰা আহিলোঁ মই বজাৰলৈ যাওঁ মানে অ' ভালনে? অঁ ভালে ভালে বজাৰ যায় এইফালে ল'ৰা এটা ঘৰ অঁ এই হেৰি নহয় ৰূপ, তোমালোকৰ বৰ ডাঙৰ কথা এটা আছে। কি কথা হেৰি নহয় এই তোমাক যে তোমাৰ দেউতাই অত্যাচাৰ কৰে কথাটো হয় নি বাৰু? নহয় কোনে ক'লে বাৰু খুৰা দেয়ে কিন্তু তোমাৰ ওপৰত বৰ অন্যায় কৰিছে। দেউতাৰ আচলতে কোনো দোষ নাই দেউতা ভাবিছে যাতে মই মাৰ মৃত্যুৰ কাৰণ হ'ম সেয়াই দেউতাৰ গাত একো দোষ নাই বাৰু তুমি এতিয়া গৈ থাকা। বাৰু হ'ব দিয়ক
Action. তোক মই এনেকুৱা বুলি ভবা নাছিলো কেতিয়াও মোৰ নিজৰ ল'ৰা থাকোঁতেও তোক মই ডাঙৰ দীঘল কৰিলো তই আজিৰ পৰা এনেকুৱা কৰিলি থৈ দিয়া লৈ যোৱা ইহঁতক। দেউতা তুমি ইয়াত কি কৰিছা? ৰূপ তই মোক ক্ষমা কৰি দে তোক মই বহুত কষ্ট দিলো আচল পুত্ৰ তই ৰূপ ক্ষমা কৰি দে। হ'ব দেউতা আকৌ যাওঁ বৈ আমি আকৌ ঘৰলৈ উভতি যাওঁ বৈ এতিয়াহে ভাল হয় অ'।